হেল্ল' গাইছ, আজি আমি আহিলোঁ পানীখাইটিলৈ। চাওক কি ধুনীয়া এটা পৰিৱেশ, খুবেই ভাল লগা দৃশ্য। তো তেনেকুৱা আপোনালোককো অলপ দেখুৱাম বুলি ভাবিছোঁ। আজি চাই যাব, ভিডিঅ'টো তামাম হ'ব আজি, তামাম মানে চাই যাওক। এই বসন্তীখন লৈ ওলাইছোঁ, মোৰ লগত এজন বন্ধু আছে, আপোনালোকক দেখুৱাম বাৰু পিছতকৈ। তো তেনেকৈয়ে আৰু যাবলৈ ওলালোঁ, বলক চাই থাকিব। কৈছে নেকি? গাইছ, এনেকৈ আমি আহি পালোঁ খামৰেঙা বিল। আপোনালোকে চাই যাওক, ভিউটো ধুনীয়া আৰু এইটো এটা পিকনিক প্লেচো হয়, আপোনালোকে গমেই পাই চাগে। তেনেকুৱা আৰু আগতেও আহি থাকোঁ, আজি অলপ গধূলি সময়ত ফুৰিব আহিলোঁ। ইয়াতে আছিলে তোমাৰ সেইটো, ইয়াতে নাই এতিয়া। এইটো চাংঘৰ এটা আছিলে, গছৰ ওপৰতে বনাইছিলে আৰু মজাকৈ। তোমাৰ ভিউটো মজা লাগে, পাথৰৰ মজা ভিউ আৰু মানে কি ক'বা। তো গাইছ, এনেকৈ চাই যাওক আপোনালোকে। নতুনকৈ ৰেলিং বনাই দিছে, আগতে নাছিলে আগতে। ভাল লাগিছে। পিকনিকৰ টাইমত ইয়াতে পূৰা গাড়ী ফুল হৈ যায় আৰু মানে এনেকুৱা মানুহ। এপাক যায় আকৌ। হেল্ল' গাইছ, আমি আজি আহিলোঁ খামৰেঙা বিললৈ, আপোনালোকে দেখিব পাৰিছে। তো তেনেকুৱা ফুৰিবলৈ আহিলোঁ, আপোনালোককো অলপ দেখুৱাম বুলি ভাবিলোঁ। মানুহ ইয়াতে ডিচেম্বৰ জানুৱাৰীত ভৰি থাকে। তো তেনেকুৱা আজিও মানুহ আহিছে, 4জন এনেকুৱা দেখিব পাৰিছে আপোনালোকে। গাইজ দেখিব পাৰিছে কিমান ধুনীয়া এটা ভিউ মোৰ পিছফালে থকা এইফালে। তো সেনেকুৱা আৰু খুবেই ভাল লাগে, আপোনালোকে চাব আহিব। তো এইটো এটা পিকনিক প্লেচ হয়, খুব মজা আৰু চাবলগীয়া। তেনেকুৱা ইফালে বেক চাইডে চাওক আপোনালোকে, কি ধুনীয়া পাহাৰীয়া দৃশ্য। তো ভাল লাগে আৰু কিবা এটা এনেকৈ। তো তেনেকুৱাই আৰু। তো গাইজ, এনেকৈ আমি ঘূৰি আছোঁ আৰু আবেলি সময়ত এনেকৈ ওলাই আহিলে ভাল লাগে কিবা এটা এনেকৈ। আজি মানে লগৰটোক লৈ এনেকৈ আহিলোঁ আৰু খামৰেঙা বিললৈ। তাকে ভাবি আছিলোঁ কি কৰিম কি নকৰিম। তো এনেকৈ ফুৰিব আহিলোঁ আজি, সেই লগৰজন আছে ইফালে। তো গাইছ, এনেকৈ আজি ভিডিঅ'টো ইমানেই খামৰেঙা বিলৰ পৰা। তো অন্য এটি ভিডিঅ'ত আকৌ লগ পাম। চেনেলটো চাই ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব।